মৰ্নিং ফ্ৰেণ্ডছ, মই আছোঁ হি অৰুণাচল প্ৰদেশৰ মোৰ নিজৰ মাও গাঁওখনত। আজি আহিলোঁ ভাইটি আৰু দাদা এটাৰ লগত শাক বিচাৰিবলৈ, মানে কলডিল চলডিল যি পাওঁ। এই সৰুতে এইবোৰ খুব আহিছিলোঁ যেতিয়া মোৰ স্কুল বন্ধ থাকে বা কলেজৰ ধৰক এমাহৰ ছুটি পাওঁ। মই ইয়াৰ লগৰখিনিৰ লগত বা দাদা মামাহঁতৰ লগত শাক বিচাৰিব আহোঁ। খুব ভাল লাগে, সেই পুৰণা মেমৰিটো আকৌ আজি পাম। আৰু জেগাডোখৰ বহুত সুন্দৰ। এইডোখৰ দুখন গাঁৱৰ মাজৰ এখন নৈ হয়, ঠিক আছে। এখন বহুত ধুনীয়া নৈ, চাব পাৰে আপোনালোকে। ওচৰ পাজৰে পাহাৰ আছে, এই পাহাৰবোৰ কিনাৰে কিনাৰে কলগছ আছে আৰু বহুত ধৰণৰ শাক পাচলি আছে আৰু বিভিন্ন ধৰণৰ গাছ পোৱা যায় ইয়াত। আৰু তাকে আজি মোৰ লগত আপোনালোকেও দেখিব পাহাৰৰ মানুহবোৰে কেনেকৈ শাক পাচলি বিচাৰে এই জংঘলত, পাহাৰত, আৰু কিমান ৰিক্স আছে। আৰু এইবোৰ পানী চব কিমান চফা পানী, কিন্তু খাব নোৱাৰে এইখিনি পানী। আপোনাৰ মেলেৰিয়া হ'বলৈ চান্স থাকে। দেখাত চফা কিন্তু বীজাণু থাকে। বাট গা ধুবলৈ মজা। আমি সৰুতে খুব গা ধুলোঁ ইয়াত। আৰু আমি উঠিম পূৰা এই জংঘল দি পাৰ হৈ ওপৰ পাহাৰত, আৰু দুখন পাহাৰ পাৰ হৈ যাব লাগিব। চিধা পাহাৰ এই উঠিবলগীয়া হয়। আমাৰ প্ৰথম কলডিল পাই গ'লোঁ। সিহঁতি কাটি গছত দেখিলেই চিনি পাই যায়। এইখিনি বাকলি উলিয়াই এতিয়া চাব, কেতিয়াবা মিছ মাৰে চাগে, সদায় নাপায়। কিন্তু দেখিলেনে কিমান কষ্ট। এতিয়াতো আমি এখন পাহাৰ উঠিছোঁ গাইছ, আৰু এখন পাহাৰ উঠি পাৰ হৈ আমি কলবাৰীখন পাম। কলবাৰী মানে মানুহে পতা নহয়, এখন নিজে হোৱা পাৰি। এইটো আমাৰ প্ৰথম কলডিল, পূৰা ফুল মেচিয়ৰ নহয় এইটো খাই বেছি ভাল লাগে বইল। পূৰা বন কল লাগি আছে। এইখিনি খাই পোৱা নাই, খালি কলডিলটোহে খোৱা যায়, পকিলে খাব পাৰি। বঢ়িয়া বস্তু। এই আলু অলপ খানি লৈ যাব লাগিব। গাছ এজোপা কলগছ চক বহুত ধুনীয়া, অৰেঞ্জ কালাৰ। এবিধ ৰেড আছে, ৰেড বিধ নহয়, এইটো বৰ ওখ নহয়, চাপৰ জাত হয়। এইটো ফুল কাৰণে বহুত ধুনীয়া। মই পুলি দুটা লৈ গৈছোঁ ঘৰলৈ। এইবাৰ ভাইটিটোৱে কাটিছে জেঙু গাছ। বেত গাছতকৈ বহুত টেষ্টি, কিন্তু কাঁইট বহুত থকা বাবে কাটিবলৈ বহুত টান। কিন্তু ইয়াৰ যোনটো ফলাফল বহুত সোৱাদ। বইল কৰি বা পিটিকা কৰি বা ফ্ৰাই কৰি যেনেকৈ হ'লেও খাব পাৰে। জেঙু গাছ খাই পাইছে যদি কমেণ্টত জনাব। বইল খাবলৈ অলপ তৰা গুজলি। গাইজ চব্জিটো বহুত পোৱা হৈ গ'ল, এতিয়া কিন্তু নামিবলৈ আমাৰ ফাটি যাব। চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।